নমস্কাৰ মই হিমাক্ষী আপোনালোক সকলোকে অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো আশা কৰো আপোনালোক সকলোৰে খবৰ ভাল আৰু ভিডিঅ'ৰ আৰম্ভণিতে আপোনালোক সকলোলৈ পোহৰৰ উৎসৱ দীপাৱলীৰ হিয়া ভৰা শুভেচ্ছা জনালো সকলোৰে দিৱালী যেন বিৰাতে ধুনীয়াকৈ পাৰ হয় এতিয়া মই দুপৰীয়া ভাত পানী খাই পুৰা আজৰি মানে কাম বন খতম আৰু ভাত খোৱা চেপ্টাৰটো শেষ গতিকে এতিয়া অলপ হিহা কাটো কাৰণ চাকি জ্বলাব লাগিব দিৱালী যেহেতু আৰু এনে অলপ মালা চালা লগাইছো খাম আপোনালোকক ভালকে এতিয়া ফাৰ্ষ্ট মই হিহাখিনি কাটি লাহে লাহে যা জগাৰখিনি আৰম্ভ কৰোঁ কাৰণ এতিয়া একদম ছুটি হৈ গৈছে দিনটো সোনকালে আন্ধাৰে হৈ যায় 6টা মানে মোটামুটি আপোনাৰ 5টা মান বজাত আন্ধাৰে হৈ যায় গতিকে তাৰে আগতে চাকিখিনি ৰেডি কৰি ল'ব পাৰিলে আৰু আন্ধাৰ হোৱাৰ লগে লগে জ্বলাই ধুনীয়াকৈ সজাই দিব পাৰিম এতিয়া জলদি মই হিহাখিনি কাটো লগতে আপোনালোককো সবখিনি দেখাই যাই থাকিম মই ধুনীয়াকৈ চাকিখিনি পানীত বহুত টাইম জিকাই থৈ তাৰপিছত অলপ ৰ'দতো দি দিলোঁ এতিয়া পানীটো ধুনীয়াকৈ শুকাই গৈছে এইখিনি সুন্দৰকৈ মই ৰেডি কৰিছোঁ এতিয়া হিহা কাটিব লাগিব আৰু এইফালে এইখিনি সব হিহা মই ধুনীয়াকৈ কাটি লৈছোঁ তেতিয়া সহজ হয় আৰু কাটি ল'লে এয়া মই একদম চিম্পলকৈ এটা স্বস্তিক দিছোঁ আৰু এয়াই মোৰ আজি ৰংগলী কাৰণ মোৰ লগত বেলেগ কালাৰ নাই সেইকাৰণে মই আটাৰে আঁকি অলপ ওপৰত এনে অলপ সিন্দুৰ এনেকৈ দি দিছোঁ তো এয়াই মোৰ আজিৰ কাৰণে ৰংগলীও আৰু এয়া চাওক মই অলপ ডেক'ৰেশ্যনো কৰিছোঁ দিয়ক এনেকৈ মালা দি দিছোঁ একদম আৰু চিম্পলকৈ আৰু আমাৰ দুৱাৰমুখখিনিত এনেকৈ ধুনীয়াকৈ মালা লগাই ইয়াত লাইট এডাল আছিল মোৰ ওচৰত তো সেইডাল এনেকৈ লগাই দিছোঁ এইখিনি আৰু বাহিৰতো মালা দিছোঁ এনেকৈ এডাল চিম্পলকৈ দেখাম আপোনালোকক আৰু মই ধুনীয়াকৈ অলপ ৰেডি হ'লোঁ আৰু এতিয়া পটাপট চাকি জ্বলোৱা কাম আৰম্ভ কৰি দিওঁ কাৰণ টাইম হ'ল পূৰা 5টা আৰু 5টা বাজিছে মানে বাহিৰত অলপ আন্ধাৰ হ'ব আৰম্ভ হৈ গৈছে গতিকে এতিয়া মই জলদি চাকিখিনি ৰেডি কৰিলোঁ আৰু চাকি জ্বলোৱাৰ আগতে সেইকাৰণে ৰেডি হৈ লৈছোঁ আৰু এনেকুৱা উৎসৱত শাৰী হওক বা মেখেলা চাদৰ হওক পিন্ধি কিবা এটা ভাল লাগে হয়নে নহয় কমেণ্টত জনাব এতিয়া জলদি মই ফাৰ্ষ্ট থাপনাৰ চাকি গছ জ্বলাই লওঁ তাৰপিছত বাকীখিনি চাকি জ্বলাম আৰু একদম প্ৰথমতে মই থাপনাৰ চাকি গছ জ্বলাই লৈছোঁ এতিয়া বাকীখিনি চাকি জ্বলাওঁ আৰু এইফালে মই এইখিনি ধুনীয়াকৈ চাকি জ্বলাই দিছোঁ এতিয়া বাহিৰত আৰু জ্বলাব আছোঁ আৰু এইফালে আমি য'ত ভাড়া থাকোঁ দাদাহঁতে ধুনীয়াকৈ বিল্ডিংটো সজাইছে একদম লাইটেদি বিৰাতে ধুনীয়া দেখা হৈছে এইফালেও এনেকৈ ধুনীয়াকৈ লাইট দি দিছে একদম ওপৰলৈ ৰেডি কৰি আছোঁ ধুনীয়াকৈ এইফালে এনেকৈ আমি চাকি জ্বলাইছোঁ এইটো ষ্টেপতো দি দিয়ক ধুনীয়াকৈ এনেকৈ আমি দুয়োটাই লগ হৈ বঢ়িয়াকৈ চাকি জ্বলাইছোঁ আৰু এয়া এনেকৈ ধুনীয়াকৈ এইখিনিত জ্বলালোঁ চাকি আৰু এইফালে দি আছোঁ অলপকৈ ৱালৰ ওপৰত আৰু মই এনেকৈ বাহিৰতো মালা লগাই দিছোঁ দুয়োফালে আৰু এইটো আমাৰ চেণ্ডেল থোৱা নতুনকৈ আনিছোঁ মই যদি লিংক লাগে আপোনালোকে কমেণ্ট কৰিব মই লিংক দি দিম আৰু এয়া আমাৰ মালিক দাদা আৰু বৌ দাদা বৌ ধুনীয়াকৈ চাকি জ্বলাই আছে এইফালে আমিও জ্বলাই আছোঁ বঢ়িয়া একদম দাদা বৌ আৰু সুন্দৰকৈ মোৰ চাকি জ্বলোৱা হৈ গ'ল আৰু এতিয়া অলপমান আপোনালোকক ধুনীয়াকৈ বাহিৰৰ পৰিৱেশটো দেখাই আছোঁ ধুনীয়াকৈ চবফালে আমি চাকি জ্বলাই দিছোঁ ধুনীয়াকৈ চাকি জ্বলাই দিছোঁ আৰু বহুতে ফুলজাৰি ফটকা ফুটাই আছে সেয়া চাওক দিৱালী পূৰা মজা আৰু সুন্দৰকৈ চবফালে লাইট দীপাৱলী মানে পোহৰৰ উৎসৱ তো বঢ়িয়াকৈ চবফালে পোহৰে পোহৰ মজা একদম আৰু চাওক ধুনীয়াকৈ সজাইছে ঘৰটো বঢ়িয়া লাগিছে একদম মজা আৰু এতিয়া আমি যাই আছোঁ আমাৰ গাঁৱৰ ঘৰলৈ আৰু আহি পায়ে এয়া জিলাপি মিক্সাৰ বিস্কুটেৰে চাহ খালোঁ ডাঙৰ বৌয়ে বঢ়িয়াকৈ বনাই দিছে আৰু এয়া মনটো ভাল লাগি গৈছে তাই দেৱালীটো মানে আজি ভাবা নাই লগ পাম বুলি আৰু ফোনো কৰা নাই সাধাৰণ এয়া কয় মনৰ একদম মনৰ মিল সঁচাকৈ গাইছ একদম হঠাতে লগ পাই গৈছোঁ আৰু আজিতো মানে বিৰাট ভাল লাগি গৈছে একদম দিৱালী মানে হৈ গৈছে
আৰু এতিয়া আহিছোঁ গাঁৱৰ ঘৰৰ পৰা ডাইৰেক্ট মাৰ ঘৰত আৰু আমাৰ কলিজাৰ কান্দো শুনছি না কান্দো দি আছে কলিজাই আৰু আমাৰ বৌ ইমান ধুনীয়া এটা ৰংগলী আঁকিছে আপোনালোকক দেখাই আছোঁ আৰু এয়া আমাৰ বৌৱে ধুনীয়াকৈ ৰংগলী আঁকিছে আৰু ইমানে ধুনীয়া হৈছে আৰু বহুত কম সময়ত যিমান পাৰে জল্দি জল্দি আঁকিছে কলিজাই শুই থকা সময়খিনিৰ ভিতৰত তো কেনেকুৱা লাগিছে কমেণ্টত জনাব বৌ বহুত কষ্ট কৰি আঁকিছে দিয়ক আৰু এয়া মোৰ মাৰ ঘৰৰ দিৱালীও অলপ আপোনালোকক দেখাই দিছোঁ যিহেতু মই যাই পাওঁতে দেৰিয়ে হৈ গৈছে তো চাকি তাকি চব নুমায়ে গৈছে সেইকাৰণে মই দাদাৰ পৰা এটা ক্লিপ লৈ আপোনালোকক দেখাই দিছোঁ কেনেকুৱা লাগিছে কমেণ্টত জনাব আৰু মোৰ চবচে ভাল লাগিছে বৰ ৰংগলীটো বিৰাটেই ধুনীয়া লাগিছে কেনে লাগছে কলিজা এইটো কেনে লাগছে বঢ়িয়া বঢ়িয়া লাগছে চুকা হৈছে বুলি কয় কাক আঁকছি কলিজাই অ মোৰ আই মা ক'ত মা ক'ত মা ক'ত লাহেকে দিব এটা কটি আৰু এয়া মা দেউতা কলিজা দাদা বৌ গোটেইকেইটাই ইমান ধুনীয়াকৈ ফটো উঠিছে মোৰ দেখিয়ে মনটো ভাল লাগি গৈছে সেইকাৰণে ভাবিলোঁ কি আপোনালোককো অলপ ক্লিপ দেখাই দিওঁ গোটেইকেইটাৰে দিৱালী আৰু এতিয়া আমি চাহ খাই আছোঁ গোটেইকেইটাই আৰু আমাৰ কলিজা ডাইনিঙৰ ওপৰত কি খাইছ অ' মাই গড ঐ এতিয়া আমাৰ কলিজা এই বোমা মাৰিব ল এটা ল এটা দিছো দাদা ভাল বেছি দেই ভয়টো কমছি ল আৰু এইটোৱে আছিল দিৱালী স্পেচিয়েল ভিডিঅ' আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে ভিডিঅ'টো লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰি দিব লগতে মোৰ ফেচবুক পেজখন ফ'ল' কৰি দিব আৰু যদি ইউটিউবত চাই আছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈ সামৰিছোঁ এণ্ড থেংক ইউ ফৰ ৱাচিং